যে মিয়াৰ কেনেকুৱা দবদবনি বাঢ়িছে অসমত আপুনি ফুটপাতত চাব তেওঁলোকৰ দবদবনি অসম দ্বিখণ্ডিত কৰিম বুলি কৈ ইয়াৰ পিছত যদি এবাৰ কৰ নহয় তোৰ ডিঙি থাকিব দিছপুৰত তোৰ শৰীৰ থাকিব আমাৰ শিৱসাগৰত যে মিয়াৰ কেনেকুৱা দবদবনি বাঢ়িছে অসমত আপুনি ফুটপাতত চাব তেওঁলোকৰ দবদবনি তোর টাকলু মাথাত এনেকুৱাকে এটা মাৰিম তোর দেহটো থাকিব আমার অসমত আৰু তোর মুণ্ড যাই থাকিব বাংলাদেশত প্ৰথমতে মই আজি আপোনাক তই বুলি কম আৰু তই বুলি কোৱাতে যদি মোক কোনোবা বেয়া পায় তাতে মোৰ ক'ব লগা নাই তাৰ কাৰণ আপুনি আপোনাৰ ইজ্জতটো ৰাখা নাই সেই কাৰণে আজি মই আপোনাক ইজ্জত নিদিও আজি আপোনাক তই বুলিয়ে কম আৰু সন্মানটো নিদিয়াৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী তই মিয়াক খেদিবি অসমৰ পৰা কালি তই বাংলাদেশত আহি তই আজি কেলা মিয়াক খেদিবি এজন মহাপণ্ডিতৰ নাম হল শিলাদিত্য দেৱ और इसका बचपन से आदत है फेसबुक की गान गान हम मारेंगे आप लोग वीडियो को स्किप नहीं करना है और पूरा वीडियो को देखना है और वीडियो को ज्यादा से ज्यादा शेयर करना है ठीक है भाई तो चलिएगा इस वीडियो को हम शुरू करते हैं और যদি ভিডিওটো ভাল লাগে আমার ফেসবুক পেজটো ফলো কৰি ভিডিওটো এটা শেয়ার কৰি দিবা এইখন মহাপণ্ডিতে কৈ আছে মিয়াৰ বুলে দবদবনি বাঢ়িছে অসমত মিয়াৰ দবদবনি না বাঢ়িব তোৰ নিচিনা বাংলাদেশৰ দবদবনি বাঢ়িব নেকি অসমত এইজন মহাপণ্ডিতে কৈ আছে মিয়াক বুলে অসমৰ পৰা খেদি পঠিয়াই দিব তোৰ পৈতৃক সম্পত্তি নেকি যে এইখন অসমৰ পৰা তই কেলা মিয়াক পঠাই দিবি তই কালি বাংলাদেশৰ পৰা আহি তই আজি মিয়াক অসমৰ পৰা খেদি পঠিয়াই দিবি কথা ভালকে কবি কেলা তোৰ নিচিনা বাংলাদেশৰ দিপাংগৰ নাতে এনেকুৱা নাই যে দেহটো থাকিব দিছপুৰত আৰু মুণ্ড যাই থাকিব আমাৰ শিৱসাগৰত এনেকুৱা নাই কেলা তোৰ নিচিনা বাংলাদেশৰ কুকুৰক তোহতৰ স্বভাৱৰ কাৰণে তোহতক এনেকুৱাকে কৈ থাকে আৰে শিলাদিত্য বাংলাদেশী তোর দেহত যদি বঙালীর তেজ আছে তই যদি বঙালীর গাখীৰ খাইছা তই যদি বঙালী হৈ থাকা তেনেহলে দীপাংগৰ নাথে যে কৈছিলে দেহটো থাকিব দিছপুৰত মুণ্ড যাই থাকিব শিৱসাগৰত পৰ্দম আছে তই দীপাংগৰ নাথৰ ওপৰত মাত মাতি দেখুৱাই দিয়া কেলা তোর মুণ্ড যাই থাকিব বাংলাদেশত দীপাংগৰ নাথে যে কৈছিলে তোহতে অসমত থাকিবলৈ পাইছে এইটোৱে ডাঙৰ কথা তোর যদি বম আছে তই দীপাংগৰ নাথৰ ওপৰত মাত মাতি দেখুৱাই দিয়া তোর টাকলু মাথা এনেকুৱাকে ভাঙিব তোর টাকলু মাথা এনেকুৱাকে ভাঙিব আৰু তোর দেহটো থাকিব শিৱসাগৰত আৰু তোর মুণ্ড যাই থাকিব বাংলাদেশত তো গাইজ ভিডিওটো শেষ হোৱা নাই আৰু সম্পূৰ্ণ ভিডিওটো চাই ভিডিওটো এটা শেয়াৰ কৰি দিবা আৰু আমাৰ ফেসবুক পেজটোত ফলো কৰিবা বঙালী হিন্দুক গালি পাৰি আছে বঙালী হিন্দুৰ নাম লৈ পেলাই অসমীয়াক গালি পাৰি আছে যদি বঙালী তেনেহলে বাংলাদেশত যা কলকাতা জানা ইয়াত কেলে আছ যে বঙালী অসমীয়াৰ মাজত কাজিয়া হৈ যাওক বেংগলীৰ পৈতৃক সম্পত্তি নহয় মই বাৰম্বাৰ কৈ আছো বেংগলীৰ পৈতৃক সম্পত্তি অসম নহয় যদি মিয়াক খেদিব নোৱাৰো তেতিয়া কিন্তু অসম বিচাৰি পোৱা টান হ'ব অসম দ্বিখণ্ডিত কৰিম বুলি কৈ ইয়াৰ পিছত যদি এবাৰ কৰ নহয় তোৰ ডিঙি থাকিব দিছপুৰত তোৰ শৰীৰ থাকিব আমাৰ শিৱসাগৰত আজি যি প্ৰকাৰে আমি তেওঁলোকক লাই দিছো কান্ধত বহাই লৈছো তেওঁলোকেতো আজি এই ধৰণৰ মন্তব্য কৰি আছে এইটো কিন্তু ভালদৰে হুকিয়াই দিব বিচাৰিছো খেদা খোৱা বঙালী কুকুৰৰ ইমান দবদবনি অসমত নচলাবি কাৰণ অসমখন তহঁতৰ বাপেৰ সম্পত্তি নহয় এতিয়া যদি আমি পানিশমেণ্ট নিদিওঁ তেতিয়াহ'লে কিন্তু বহুত আৰু তেওঁলোকে আগবাঢ়ি যাব বেছি দিন হোৱা নাই পশ্চিমবংগ বাংলাদেশৰ পৰা খেদা খাই পেলাই অসমত থাকিবলৈ দিছো যে সেইটোকে বেছি বেছি তহঁতে ভাল বুলি ভাবিবি শিলাদিত্য বাংলাদেশী তোক কৈছো কাণ খুলি শুনি ৰাখ নেক্সট টাইম যদি মিয়া মুছলমানক লৈ মন্তব্য কৰা লেংটা কৰি নেক্সট টাইম মিয়া মুছলমানক লৈ কোনো মন্তব্য নকৰিবি কেলা কালি বাংলাদেশৰ পৰা আহি আজি মিয়া মুছলমানক অসমৰ পৰা খেদি পঠিয়াই দিবি কেলা তোৰ ইমান দম আছে কেলা তোৰ যদি ইমান দম আছে দীপাংগৰ নাথৰ ওপৰত মাত মাতি দেখুৱাই দিয়া কেলা তোৰ টাকলু মাথা ফটাই দুই খণ্ড কৰি দিব আৰু তোৰ দেহটো থুব দিছপুৰত আৰু তোৰ মুণ্ড থুব বাংলাদেশত তো গাইজ ভিডিওটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ভাল লাগে আমাৰ ফেসবুক পেজটোত ফলো কৰি ভিডিওটো এটা শেয়াৰ কৰি দিবা